মই এআই বাতৰি পঢ়ি আছো আজিৰ বিতং বুলেটিন বৰং সান একাডেমি আৰিকটিৰ খৰিয়তুল্লাহ সোঁৱৰণী একাডেমি আৰু মনছেৰ আলী সোঁৱৰণী একাডেমি আমি 2026 চনৰ নিৰ্বাচনত বিজেপি নহয় কংগ্ৰেছ নহয় কংগ্ৰেছ যিজনে আমাক আপন ঘৰ ভাঙি উচ্ছেদ কৰিব তেওঁক ভোট দিম। দাদা আপুনি তো এই ইকোলেণ্ডৰ মালিক, আপুনি এই পানীত গা ধোৱা নাই? ইয়াত আমি পুৱাই পানী দিওঁ 300 লিটাৰ আৰু সন্ধিয়া পানী পেলাব লাগে 320 লিটাৰ। মই আৰু ইয়াত নাহো। ঘরের বউটা যদি ভালো হয় তাহলে একজন বেকার ছেলেও একদিন প্রতিষ্ঠিত হতে পারে, আর যদি খারাপ হয় তাহলে একজন প্রতিষ্ঠিত পুরুষ মানুষও চোখের পলকে ধ্বংস হয়ে যেতে পারে। অসমত গৰু কাটিলে জেলত পঠাইছে বিজেপি চৰকাৰে 2026 নিৰ্বাচনৰ বাবে নিকৃষ্ট ৰাজনীতি কৰিছে। মই এআই বাতৰি পঢ়ি আছো আজিৰ বিতং বুলেটিন বৰং সান একাডেমি আৰিকটিৰ খৰিয়তুল্লাহ সোঁৱৰণী একাডেমি আৰু মনছেৰ আলী সোঁৱৰণী একাডেমি। শান একাডেমি আরিকাঠির শরীয়তুল্লাহ মেমোরিয়াল একাডেমি মনছের আলী মেমোরিয়াল একাডেমি। কিছু ছাত্রছাত্রীক আমি দৌৰি আনিছো আৰু কিছুমানৰ নাম তালিকাত আছে। ছাত্রছাত্রী সকলক কৈছো এতিয়াও সময় আছে, মোবাইল নহয় পঢ়াশুনাত মন দিয়া। আৰু যদি কোনো ল'ৰা ছোৱালী মোবাইল আৰু খেলা ধূলাত ব্যস্ত থাকে তেওঁলোকক পুলিচে শাস্তি দিব।